বেচিন ৱেষ্টলাইন ব্লকেজ হ'লে কেনেদৰে ক্লিয়াৰ কৰিব পাৰি ভিডিঅ'টোৰ জৰিয়তে চাওঁ আহক। বেচিনৰ তলৰ ৱেষ্টলাইনটোত পানী বেগ মাৰি আছে। 1.5 ইঞ্চি ৱেষ্টলাইন পাইপ ফ্ল'ৰেৰে আণ্ডাৰগ্ৰাউণ্ড কৰি লৈ যোৱা হৈছে। ইয়াতে দুটা ৱেষ্টলাইন কানেক্টেড আছে, এটা ৱাশ্বিং মেচিনৰ আৰু এটা বেচিনৰ। এতিয়া মই পাইপত দিব পৰাকৈ এবিধ মেডিচিন লৈ ল'ম। এইটো হ'ল ডিক্লক। মেডিচিনটো মই লোহাৰ বাল্টিঙত ঢালি লৈছোঁ। প্ৰথমতে অলপ গৰম পানী হ'ব দিছোঁ। গৰম পানীত মিক্স কৰিহে মেডিচিনটো দিব লাগিব। যিহেতু বাল্টিঙত মেডিচিনখিনি দিয়া আছে, এতিয়া মই গৰম পানীখিনি ঢালি লওঁ। পানীখিনি মেডিচিনৰ সৈতে মিক্স হোৱাৰ পিছত বিশেষ একো নাই, ৱেষ্টলাইনৰ পাইপত পানীখিনি ঢালি দিব লাগিব লাহে লাহেকৈ, খুব সাৱধানেৰে। ঢালাৰ 10-15 মিনিটমান পিছত পাইপৰ যিবোৰ লেতেৰা আছে এইবোৰ পূৰা গুৰি কৰি দিব। আৰু পাইপত যদি ডাঙৰ সামগ্ৰী আছে ইয়াক গলাই দিব। 20 মিনিট পিছতহে আচল প্ৰব্লেম দেখা দিব, কাৰণ পাইপৰ যিবোৰ লেতেৰা আছে গলি একেলগে ওলাব চেষ্টা কৰিব আৰু পাইপটো বেছিকৈহে জাম হৈ যাব। তো ইয়াক সুবিধাজনক জেগা থাকিলে বেক চাইডৰ পৰা আপোনালোকে লাঠিৰে খুচুৰি ওলাব পাৰে, নাইবা ফ্লেক্সিবল তাৰৰ সহায়ত খুচুৰি ইয়াক অলপ বাট কৰি দিলে পানীটো ওলাই যোৱাত সুবিধা হ'ব। আৰু বেচিনৰ টেপৰ পানীটো খুলি থ'ব লাগিব। পানীখিনি পাইপৰ ভিতৰত প্ৰেছাৰ বনাই জামখিনি ঠেলি দিয়াত সহায় কৰিব। এনেদৰে যিকোনো ৱেষ্টলাইন ব্লকেজ ক্লিয়াৰ কৰিব পাৰে ডিক্লক মেডিচিনৰ সহায়ত। ভিডিঅ'টো চাই ভাল পালে আপোনালোকে মোক কমেণ্ট কৰিব।